হেল্ল' এভৰিৱান, হোম কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি বনাম মই বেঙেনা পিটিকা। তো বেঙেনা পিটিকাটো সকলোৱে বনাব জানে, কিন্তু সকলোৰে বনোৱা ষ্টাইলটো বেলেগ বেলেগ নহয়নে? তো আহক চাব মই কেনেকৈ বনাওঁ বেঙেনা পিটিকা। এয়া মোৰ বেঙেনা পুৰি হৈ গ'ল। এতিয়া মই ইয়াৰ পৰা বাকলিখিনি গুচাই ল'ম। বাকলি গুচাই বেঙেনাটো মই নাইফ এখনেৰে সৰু সৰুকৈ পিচ কৰি লৈছোঁ, মানে এনেকৈ কাটি লৈছোঁ। অকণমান এনেকৈ কাটি ল'লে পিটিকাখন আৰু সোৱাদ হৈ পৰে। এতিয়া মই পিঁয়াজ কাটি লৈছোঁ মিহি মিহিকৈ। এতিয়া অকণমান ইয়াত নিমখ দি পিঁয়াজখিনি মোহাৰি ল'ম। এতিয়া ইয়াত পিঁয়াজ পাত, কেঁচা জলকীয়া, ধনিয়া পাত আটাইখিনি দি পিটিকাখন বনাই ল'ম। পিঁয়াজ জলকীয়াৰে বেঙেনা পোৰাখিনি মিক্স কৰি লৈ ল'লোঁ। এতিয়া মই কেৰাহীত তেল গৰম দিছোঁ। ইয়াত অকণমান কেঁচা জলকীয়া আৰু পিঁয়াজ ফ্ৰাই কৰিম। অকণমান নিমখ দিছোঁ। ইয়াত এটা মই কণী দিছোঁ। কণীটো ফ্ৰাই কৰি ল'ম। কণীটো ৰঙাকৈ ফ্ৰাই কৰি এতিয়া মই ইয়াত পিটিকাখিনি দি দিছোঁ। পিটিকাখিনি দি আকৌ অকণমান ফ্ৰাই কৰি ল'ম। এইফালে বেঙেনা পিটিকা ৰেডি হৈ গ'ল। মই কণীৰ সৈতে বনালোঁ। আপোনালোকে ট্ৰাই কৰিব, চাবচোন কেনেকুৱা লাগে। আৰু প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।